মতে আমি আজি আবেলি 5:30 বজাৰ মানত গম পালোঁ মানে আমাৰ যি অকলতে আমাৰ মাজৰ পৰা হেৰাই গ'ল কৈলাশ নাথ, আমাৰ গাঁৱৰে বাসিন্দা, পুষ্পধৰ নাথৰ একমাত্ৰ সন্তান আছিলে। তেখেতৰ ঘৰলৈ ফোন যোগে হায়দৰাবাদ এই য'ত চিকন্দৰাবাদ পুলিচ ষ্টেচন আছে, মানে ষ্টেচন আছে, ষ্টেচনৰ পুলিচৰ পৰা খবৰ আহিছিলে তেওঁ মানে ট্ৰেইনৰ আগত পৰি মানে আত্মহনন কৰা বা সেনেকুৱা এটা ফোন কল আহিছিলে। সেই কথাটো হঠাতে আমি খা খবৰ কৰিলোঁ, তেওঁলোকে ঘৰৰ পৰা তাত ফোন কৰি খবৰ ল'লে আৰু তেতিয়া বডিটো আইডেণ্টিফাই কৰিবৰ কাৰণে তেওঁলোকৰ যি মানে ভিডিঅ' ফুটেজ আছিলে তেখেতৰ এক্সিডেণ্টেল এৰিয়াৰ সেইটো দিলে। তাৰপিছত আমাৰ ঘৰ ইফালৰ পৰা আইডেণ্টিফাই কৰা হ'ল যে আমাৰ ল'ৰাজন আমাৰ হয় বুলি। কিন্তু আমি এতিয়া তেনেকুৱা অৱস্থাতে আছোঁ। এতিয়া আপোনালোকে দেখিছে ঘৰখনৰ একমাত্ৰ সন্তান আছিলে আৰু ঘৰৰ বুলিয়ে নহয় গাঁৱৰে অতিকে মৰমৰ আছিলে, সকলোৰে লগত এটা ভাল স্বভাৱৰ বা ভাল ল'ৰা আছিলে। আৰু এই যে অকালতে এনেকৈ এক্সিডেণ্টলি তেওঁ আমাৰ মাজৰ পৰা হেৰাই যোৱা আমি সপোনতো ভবা নাছিলোঁ। আৰু তেখেতে এতিয়া আমি জানিব পৰা মতে কৰ্মসূত্ৰে তেখেতে হায়দৰাবাদত গৈছিলে। তেখেতে লেবৰেটৰী পঢ়িছিলে, লেবৰেটৰী পঢ়ি কোনোবা প্ৰাইভেট ডক্টৰৰ লগত তাতে গুৱাহাটীত কাম কৰে আৰু কেতিয়াবা তেওঁৰ কৰ্মসূত্ৰে কেতিয়াবা কোনোবা পেচেণ্টক মানে কোনোবা বেলেগ ঠাইত তেখেতে লৈ যাব লগা হয়। এতিয়া আমি সম্পূৰ্ণকৈ নাজানো কোন ডক্টৰ বা ক'ত কাম কৰিছিলে, কিন্তু আমি তেওঁ যে লেবৰেটৰী পঢ়িছিলে বা লেবৰেটৰী কাম কৰে সেইটো জানো। ঘৰতে লাষ্ট যোৱা শুক্ৰবাৰে ঘৰৰ পৰা গৈছে। এতিয়া ঘৰত মা দেউতাকক জনাই গৈছে যদিও আমি এতিয়া সুধিব পৰা তেখেতসকলৰ অৱস্থাত আমি নাই, গতিকে আমিও সিমান এটা বিশেষ নাজানো বা ধৰা এনেকৈ ফোন কৰা হোৱা নাই। এতিয়া বা কোনো লগ বন্ধু এতিয়ালৈ গম পোৱা নাই যে তেখেত কি সূত্ৰে হায়দৰাবাদ গৈছিলে। এতিয়া যিটো সম্ভৱ তেখেত যিহেতু এজন লেবৰেটৰী টেকনিচিয়ান বা তেখেতে তেনেকুৱা লেবৰেটৰীত কাম কৰে, সেইটো মানে তেওঁ কৰ্মসূত্ৰেই নিশ্চয় হায়দৰাবাদ গৈছে। আৰু হয়, আজিৰ পৰা 2 বছৰমান আগতে তেখেতে কৰিছিলে, আৰম্ভণিৰ পৰা আছিলে, তাৰপিছত 2 বছৰমান হ'ল তেখেতে কামটো এৰিছে। তেওঁ হয়তো নিমিলে, তেখেতে যিহেতু এটা লেবৰেটৰী কৰা এটা ভাল ষ্টুডেণ্ট, এটা মানে মেধা ল'ৰা হয়, হয়তো তেখেতে তাতে ছেটিছফেকশ্যন নাপালে হয়তো, সেইকাৰণে হয়তো তেওঁ নিজৰ যিটোত তেওঁলোকে ফ'কাছ কৰিব পাৰে সেই সূত্ৰে তেখেতে গুৱাহাটীত তেখেতৰ যিটো ক্ষেত্ৰতে জ্ঞান আছে সেই ক্ষেত্ৰতে তেওঁ গুৱাহাটীত কাষ চাপিলে। আৰু আমি জনামতে আজি প্ৰায় 1.5 বছৰ ধৰি তেখেতে গুৱাহাটীতে সেই লেবৰেটৰী কামটো কৰি থকা বুলি জানো। এইখিনি এতিয়া আচলতে যিটো আমি ফটোটো দেখিছোঁ, এতিয়া সেইটো এক্সিডেণ্ট যেনেই লাগে, কাৰণ যিটো স্পটত তেখেতৰ সেই ফটোটো পোৱা গৈছে এইটো এটা ষ্টেচন। আৰু যদি কোনোবাই আত্মহনন কৰিলে হয় তেনেকুৱা ধৰল ইমান মানুহ য'ত বেছি সমাগম থাকে তাতে সেনেকুৱা ঠাইত নাযায়। আৰু এইটো হয়তো এক্সিডেণ্ট হ'ব পাৰে, হয়তো নহ'বা যিহেতু বাহিৰা ঠাইত অচিনাকি কোনোবাই কিবা হয়তো কৰিব পাৰে, মাৰ্ডাৰ টাইপো হ'ব পাৰে। এইটো আমিও এতিয়া ৰহস্য আৱৰ্তত আছে। আৰু কাৰণ আমিও এতিয়ালৈকে ভালকৈ গম পোৱা নাই যে তেখেতে কি সূত্ৰে হায়দৰাবাদত গৈছিলে, গতিকে এইটো মানে ৰহস্যৰ আঁৰত আছে। আৰু আমি এতিয়া এই ক্ষেত্ৰত যিহেতু তেখেতৰ আৰ্থিক অৱস্থা খুবেই দুৰ্বল, দেউতাক এজন খেতিয়ক, দুখীয়া খেতিয়ক, আমি অসম চৰকাৰৰ ওচৰত আমি সমূহ ৰাইজে এই দুখীয়া ঘৰখনৰ আবেদন কৰিম যাতে তেখেতে আমাৰ অসম চৰকাৰে তেখেতৰ যিটো মৃতদেহটো আমাৰ মাজলৈ আনাত কিছু সহায় কৰে। সেইটোৱে আমাৰ সমূহ ৰাজাপুখুৰী গৰুসুতিবাসী ৰাইজৰ আমাৰ চৰকাৰৰ ওচৰত, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এইটোৱে কামনা যে এই দুখীয়া পৰিয়ালটোক যাতে একমাত্ৰ সন্তানটোৰ শেষবাৰৰ কাৰণে মাক দেউতাকে তেখেতৰ মুখখন দেখাব পাৰে, সেইটোৱে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত